কি হ'ল এই মই কৈছিলো নহয় তাতে যাবা এইখন জেগা কিয় এইখিনি জেগাত পিছল হৈ আছে ইয়াতে মিছা হৈ থাকে সেইটো থাকো অলপ তেতিয়াহ'লে তুমি ভগৱান মানিব নাপায় আচলতে তাৰমানে প্ৰথম কথাটো হ'ল কি যে মই গাড়ী চলাই ভাল পাওঁ স্পেচ পাওঁ মই আচ্ছা মই মই কণ্ডমৰ এড কৰিম কিন্তু মই মদৰ এড নকৰোঁ সেইবিলাক মানুহে অভিনেতা কিন্তু তেওঁলোক শিল্পী নহয় Welcome, Robida. Thank you, Jimmy. Yeah, for বঢ়িয়া so ঠিক আছে আপোনাক মই গাড়ী ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কওঁ এনেকুৱা ৰিকুৱেষ্ট আহিছে আপোনাৰ কাৰণে মানে এতিয়ালে যিমান 12টা এপিসোড কৰিলো আমি 12টা এপিসোড প্ৰত্যেকটোতে দুটা তিনটাকে কমেন্ট ৰবিদাক লাগে ইভেন আজি আমাৰ ভয়েস এটো ৰেকৰ্ড এটো আজি ভিডিওত এটো কমেন্ট ৰবিদাৰ লগত ভিডিও কৰিবচোন আপুনি ৰবিদাৰ লগত ভিডিও নকৰালৈকে মই কমেন্ট কৰিয়ে থাকিম আপোনাৰ ৰঞ্জন তালুকদাৰ আৰে ৰঞ্জন থ্যাংক ইউ সো মাচ ফৰ ইউৰ লাভ আৰু ইন্টাৰেষ্টিংলি জিমি মোৰ লাইফত মই মোৰ যিখিনি ফ্যান ফলোইং আছে খুব জেনুইন ফ্যান ফলোইং আৰু তেওঁলোকে মোক অকল স্ক্ৰিনতে নহয় অফ স্ক্ৰিনো ভাল পায় সো সেইটো এটা হিউজ ৰেছপন্সিবিলিটি মোৰ কাৰণে যেটো মই মানি চলু কাৰণে এই 25টা বছৰে মোৰ কোনো কন্ট্ৰভাৰ্সি নাই আৰু সেইকাৰণে এটাও নাই সো 25 ইয়াৰ্স ইজ এ ভেৰি লং টাইম নাই 25 বছৰ বহুত দীঘলীয়া সময় এই 25 বছৰত মোৰ এটাও কন্ট্ৰভাৰ্সি নাই আই এম থ্যাঙ্কফুল টু দ্যাট আৰু ইয়াৰ কাৰণে মই বিশেষকৈ থ্যাঙ্কফুল মোৰ ভালপোৱা মানুহখিনি কাৰণ যাৰ এক্সপেক্টেশন কমেন্ট দিছে মানে যাৰ এক্সপেক্টেশন মিট আপ কৰিব কাৰণে মই সদায় ভালে চলিব লাগে তাৰমানে বিৰাট ভাল লাগিলে তো আজি তোমাক প্ৰথম লগ পালো তো জিমি টেল মি এবাউট ইয়োৰসেল্ফ তোমাৰ কথা কোৱা মোক আজি প্ৰথম মোৰ কথা সেলিব্ৰিটি কথাটো সদায় সদায় তুমি আজি মই খুঁজছো তোমাক সৰি কি হৈ গয়া মিছা হৈ থাকে সেইটো থাকো একো নাই লুজ হৈ আছিল ন লুজ হৈ আছে চাগে আৰু মানে কালি গাইখনত এইটো ফ্ৰেমটো বাহিৰৰ পৰা চাই লবা নেকি চাইড লগাই দিয়া এইখিনি তলমান চাইড লগাই দিয়া চাইড লগাই দিয়া চাইড লগাই দিয়া যিবোলে তুমি পটকে চাই লো ফ্ৰেমটো ঠিক আছে নে ঠিক আছে ওকে গুড স্পিড ব্ৰেকাৰ উঠাৰ লগে এইটো কিবা লুজ হ'ল গাইখন এক্সিডেন্ট হৈ যোৱা এক্সিডেন্ট বুলি কৈছো আচ্ছা সেইটো পুৰা অলপমান হ'ব একো নাই sorry for that not at all কাৰণ ভগৱানে তোমাক ভাল পাই যে সেইকাৰণে তুমি নাথাকোতে থৈ দিয়া গাড়ীখনত এক্সিডেন্ট হৈছে that's a good thing no bola let's go okay so tell me about yourself তোমাৰ কথা কোৱা মোক মোৰ কথা আমি ইফালে যাম ইফালে বুজিছো যদি চোন যাম তো yes right মোৰ কথা ক'বলৈ হলে মই শৰ্ট ফিল্ম কৰো নি জেনাৰেলি আচ্ছা আপোনাৰ সিট বেল্ট দেই হেতু oh yeah right I'll do that হেতু কৰিবই লাগে we must right শৰ্ট ফিল্ম কৰো তাৰ পিছত এতিয়া মাজে মাজে মই এটো এটা শো আছে এটো মই এটো কপি বুলি নকয় আচলতে কাৰোবাৰ গান এটা যদি মই ইয়াত কৰিছো বা বেলেগৰ শৰ্ট ফিল্ম এখন বাহিৰৰ বেলেগ ভাষাৰ চাই পেলাই মই এখন অসমীয়াত বনাইছো হেতু কপি হ'ব কিন্তু বম্বে জাৰ্নি বুলি এটা শো আছে তাত সেলিব্ৰিটি ব্ৰক এজন হেৰিয়ে ইন্টাৰভিউ লয় এনেকে গাড়ীত আচ্ছা মোৰ কনসেপ্টটো ভাল লাগিলে মই যেহেতু ইয়াতে থাকোৱে তো এটা পাৰ্ট টাইম মই কোনোবা দিনা very nice এঘন্টা এনেকে ফুৰিব পাৰো দুটা কথা মইও জানিলো ৰাইজেও জানিলে great বা আপোনালোকৰ হয়তো সদায় কামে ফুৰা হয় ঠিক আছে গতিকে এনেই অলপমান কি হ'ল আজি এইটো ইয়াত লগাই দিছে হ'ব তো তুমি বেসিক্যালি তুমি শর্ট ফিল্ম ডিরেক্টর হয় আৰু এটো তুমি পার্ট টাইম হিচাপে কৰা মই ঘৰ ক'ত অৰিজিনালি মঙ্গলদৈ আচ্ছা মঙ্গলদৈ ওয়ান অফ মাই ফেভারিট প্লেস একদম বেয়া নাপাবৰে ৰবিটা মই আজি আপোনাৰ লগত কথা পাতিব নাৰ্ভাস খাই থকা কাৰণে আজি বেছি হয় নো প্ৰবলেম ঠিক আছে না টান আছে এবাৰ এটো কিহৰ কাৰণে আজি ইমান একো নাই তো তা পকাব লাগিব না টান হ'ব হয় নাই আৰু ওকে আচ্ছা মোৰ ঘৰ হ'ল মঙ্গলদৈ মঙ্গলদৈ মোৰ বৰ প্ৰিয় জাগা আকৌ দেই হয় মই ভাল পাওঁ কিয় জানে মঙ্গলদৈখন বৰ সৰু যে গোটেই মানুহখিনি ইটো টাচত থাকে আৰু মই এই সোসাইটি হিচাপে থাকে যেতিয়া আৰু এটা এখন কমপ্লিট টাউন এখনৰ হয় যে এজন মানুহ ইমূৰৰ মানুহজনে সিমূৰৰ মানুহজনে চিনি পায় এটা মই ভাবোঁ যে হিউজ এচিভমেণ্ট মানে হয় গতিকে মোৰ ভাল লাগে বৰ প্ৰিয় জেগা ধন্যবাদ আপোনাৰ লগত মই আজি ইমান নাপাইছোঁ এইটো মই আজি বাৰে ডিষ্টাৰ্ব হৈছে এইটো মই এতিয়া তুমি একদম চাইড লগাই দিয়াচোন এবাৰ আমি ফাইনেল এবাৰ ঠিক কৰি লওঁ তাক আগত ল'বা একদম চাইড লগাই দিয়া পুৰা ইয়াত ল'বা আমাৰ আগুৱাই যোৱা কালি ধক্কাটো খোৱাৰ পৰা কিবা এটা হেৰি হ'ব মোৰ ল'ৰাটো আহিব আহি কৰি দিব এই বস্তুটো মানে
এই বলটোৰ ভিতৰত একো ঘূৰাব পৰা একো নাই সেইটোত নহয় মানে জেংটো এইটোত হৈ আছে এইটো মানে লুজ হৈ গৈছে আচ্ছা এনেকৈ লগাই চোৱাচোন আগতে মোবাইলটো যদি এবাৰ লগাই চালোহেঁতেন মই কিনি ল'ব পাৰিলো হয় এতিয়াতো ঠিকে আছে কিন্তু মোবাইলটোৰ ওজনত এইটো হৈ আছে এইটোতে কৰিছো গোটেইকেইটা এইটো ৰাস্তাৰ পৰা ওলালে মেবি কিন্তু এইটোত মইতো পৰহি এপিছড কৰিছো খাব নালাগে আকৌ মাতি দিওঁ বাহিৰৰ পৰা ফ্ৰেমটো চাই দিব তাকো নিব নহয় মই গৈছো নাই তাক মাতি দিওঁ ভিতৰতে বহি থাকা ৰেকৰ্ডিংটো হৈ আছে না গম নাপাব এইটো আকৌ পৰিব এইটো আকৌ লুজ হৈ যাব একদম ঢিলা হৈ আছে এক্সেসৰিজৰ আছে আপোনাৰ থেংক ইউ একদম বেয়া নাপাব মই আপোনাৰ লগত কথা পাতিবলৈ বহুত নাৰ্ভাছ হৈ আছে জীৱনত সমস্যা নাথাকিব নেকি আপুনি বহাৰ পিছত মই যে আগতে এইখিনি মোবাইলটো লগাই আহিলো তাক সমাধান কৰোঁ চোৱাচোন চোৱা বাহিৰ অলপমান চোৱা চোৱাচোন চোৱা অলপমান এইটো চাইড ঘূৰাব লাগিব মানে কেমেৰাটো ইফালে আছে তো মোবাইলটো আমি চেণ্টাৰত ৰাখিছো অলপমান ষ্টেৰিংটো তেতিয়া আহিছে ৰেকৰ্ড হৈ আছে তুমি ক'ত আছা ইয়াত আছিলা দিয়া লোৱা বহি লোৱা য়েছ ঠিক আছে ঠিক আছে ন ঠিক আছে থেংক ইউ অল দ্য বেষ্ট ভালে থাকা থেংক ইউ কি কয় জানে জীৱনত প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ নাই কিন্তু প্ৰত্যেকটা সমস্যাৰ সমাধান আছে এতিয়া আমাৰ মানে টেকনিকেল ভিজিট এটা হৈছিলে আজি যিটোত মই আইফোনটো ফিট কৰোঁ ইয়াত সেই বস্তুটো কিবা লুজ হৈ গৈছিলে গাড়ীখনৰ এটা এক্সিডেণ্ট হৈছিলে মেবি সেইকাৰণেই হ'ব পাৰে কাৰণ পৰহি মই এপিছড কৰিছোঁ সেইদিনা হোৱা নাছিলে আৰু আজি মই এনেকুৱা নাৰ্ভাছ খাই গ'লো কাৰণ মই ৰবিদাৰ লগত কথা পাতিবলৈ নাৰ্ভাছ হৈ আছিলোঁ তাৰপিছত ৰবিদা ইমান ধুনীয়াকৈ চলিচোন উলিয়াই দিলে এতিয়া ৰবিদাৰ গাড়ীখনৰ পৰা আমি হোল্ডাৰটো আনি পেলাই ইয়াত লগাইছোঁ থেংক ইউ আপুনি যিটো সাহস দিলে প্ৰথমে একো নাই মূৰটোত লাগি পেলাই সৰু সৰু সমস্যা লাগে কিমান ডাঙৰ ডাঙৰ সমস্যা আহে হয় আৰু এইকেইদিন মোৰ কি হৈছে নাজানো সেইটো মই আপোনাৰ কাৰণে মই আজি ব্যক্তিগত প্ৰশ্ন এটা সুধিব বিচাৰিছো মই হেণ্ডেল কৰিব নোৱাৰা হৈ গৈছো মেণ্টেলি পাৰিবা মোক কোৱা তুমি মানে লাষ্ট বানপানীত বেলেগৰ অল্টো এখন লৈ পেলাই সৰু এক্সিডেণ্ট এটা হ'ল এক্সিডেণ্ট বুলি নহয় বানপানী আছিলে খালি টাৰ্ণিংটো গম নাপালো ৰাস্তাটোৰ পথাৰৰ মাজৰ ৰাস্তা মুকলি গোটেই সাগৰত গাড়ী চলাই থকা নিচিনা লাগিছে 1 নম্বৰ গিয়াৰতে আছিলে তাৰপিছত মই লাহেকে গাড়ীখন গৈ আছো ভাবিছো ইয়াত মই ৰিভাৰ্চ নকৰো এইটো ৰাস্তা আৰু নাযাওঁ বুলি ভাবিছো কিন্তু ৰিভাৰ্চ কৰিলে চাইলেঞ্চাৰত পানীটো সোমাই যাব বুলি মই ওখ জেগা পালে ঘূৰি আহিম ৰাতি আছিলে বেছি ৰাতিও নহয় টাৰ্ণটো গম নাপাই চিধা পথাৰত আগ দুখন নামি গ'ল নামি গৈ নিমিষত একাঠু পানী তাৰপিছত এককাল পানী এবুকু পানী যদি পেনিক হ'লোহেঁতেন এতিয়া মৰাটো ফাইনেল আছিলে কাৰণ দৰ্জা চৰ্জা খোল খোৱা নাই তাৰপিছত খিৰিকীৰে ওলাইছো পাৱাৰ উইণ্ডো কাম কৰা নাই পিছৰ খিৰিকীৰে ওলাইছো কাৰণ পিছৰ গ্লাছ দুখন এখন মেনুৱেল আছিলে সেইটোৰ পৰা ওলালো সেই গাড়ী বনাই দিলো আমি আমাৰ বয়সৰ ল'ৰা দুজনে মিলি বনাওঁতে আপুনি ভাবক ইঞ্জিনৰ এটা ভাল এমাউণ্ট এটা গ'ল কালি আকৌ মোৰ গাড়ীখনত এইটো বাৰু যেনিবা তেওঁলোকে বহুত ভদ্ৰ মানুহে কৈছে বেয়া নাপাব ভাইটি গোটেইখিনি খৰচ তেওঁলোকে বহন কৰিছে তথাপিও এই এসপ্তাহ মই গুৱাহাটীত গাড়ীখন বহি যাব মই কেনেকৈ কৰিম সেইকাৰণে মই আজি গাড়ী বনাব দিয়া নাই মোৰ পিছৰ হেৰিখন চেপেটা হৈ আছে গতিকে ইমান প্ৰব্লেম আহি আছে এইকেইদিন ব্যক্তিগতভাৱে মোৰ লগত মই এইটো কেনেকৈ হেণ্ডেল কৰোঁ সেইটোৱে সুধিছোঁ আজি আপোনাক একদম চিম্পল এটা কথা মই তোমাক কওঁ হয় আমি সদায় ভাল চাইডটো চাব লাগে হয় তুমি সেই এক্সিডেণ্টত তোমাৰ কিবা হৈ যাব পাৰিলে হয় সেইটো কিন্তু অলপো নহ'লে চ' বি থেংকফুল ফৰ ডেট ভগৱান মানো নামানা মানো মানা নাই বাছ হৈ গ'ল ভগৱান যদি বিশ্বাস কৰা তেওঁৰ জাষ্টিছটোক আৰু ডাউট নকৰিবা দ্বিতীয়বাৰ পৃথিৱীত তেওঁ যেতিয়া কিবা এটা কাম কৰিব তেতিয়া তুমি আৰু তাত আৰু দ্বিতীয়বাৰ তুমি প্ৰশ্ন নকৰিবা যে কিয় হ'ল মোৰ লগত এইটো ঘটনা তুমি এইটো ধৰি ল'বা যে তেওঁ ভাল কথা ভাবি ইমানতে ৰখাই দিলে এদিন গাড়ী গৈ থাকোঁতে এটা ইটা উফৰি আহি পেলাই বেলেগ এখন গাড়ী জোৰকৈ গুচি গ'ল চকাটো ইটা এটা ডাঙৰ ইমান ডাঙৰ ইটা এটা ঘূৰি আহি মোৰ ইয়াতে গ্লাছত পৰি মোৰ গ্লাছখন ভাঙি গ'ল
মই ড্ৰাইভাৰটোক এই গাড়ীত বিশ্বকৰ্মা শপত মই বহি আছোঁ গাড়ীত মই ড্ৰাইভাৰটোক কি কৈছোঁ জানো সি কৈছে ইছ ৰাম দাদা গাড়ীত পৰি গ'ল আমাৰ কি হ'ব এতিয়া মই তাক কৈছোঁ মোৰ গাড়ীখনত পৰিছে এইটো কোনোবা এটা মানুহৰ মূৰত পৰা হ'লে মানুহটো মৰি থাকিলে তো বিৰাট ভাল হ'ল মই টকাৰে গ্লাছখন বনাই ল'ম 10,000 টকা দি কিন্তু মানুহটো মৰি যোৱা হ'লে কি হ'লে চ' দিছ ইজ হাউ ইউ থিংক ইন লাইফ তুমি এনেকৈ চিন্তা কৰা উচিত আৰু এনেকৈ যদি চিন্তা নকৰা তুমি যদি ভগৱান যিজনক মানা তেওঁ যদি তোমাৰ মনৰ ভিতৰত যদি ইতিবাচক চিন্তাৰে ভৰাই পেলাব পৰা নাই তেতিয়াহ'লে তুমি ভগৱান মানিব নাপায় আচলতে আৰু যদি মানা তেতিয়াহ'লে এইটোও মানিবা এনেকুৱা কেনেকৈ হ'ব যে মই মোৰ ল'ৰাটোৰ কথা ক'ম ইমান তাৰ শুদ্ধ বিচাৰ সি একদম ইমান জাষ্টিফাইড ল'ৰা জাষ্টিচ ইমান ধুনীয়াকৈ কৰিব পাৰে তাৰ বিচাৰ ইমান সুন্দৰ আৰু যিদিনাখন সি মোৰ এগেইনষ্টত ক'ব সেইদিনাখন মই তাক কমেই কি জানি যাব নাজানে তাৰ মানুহ নাই যদি বিশ্বাস কৰা সম্পূৰ্ণৰূপে বিশ্বাস কৰিবা আৰু সম্পূৰ্ণৰূপে মানে সঁপি দিবা নিজৰ ইচ্ছা নিজৰ ফেইথ that is how we will live in life thank you for that আৰু আমি এতিয়া আছো ৰবিদাৰ ঘৰৰ পৰা আহি বাগৰবৈ তিনিআলিটো পাইছো আমি এটা কলাক্ষেত্ৰৰ ফ্ৰণ্টে তেনেকৈ গুচি যাম 6 মাইল হৈ ৰাইট আৰু জ্যোতিষিত্ৰমনৰ কিবা কামত যাব জ্যোতিষিত্ৰমন আজি বৰ দুখ লগা কথা কিশোৰৰ আজি আমাৰ সভাখন আছে তালৈ যাম আমি ফিল্ম ফেটাৰ্নিটিৰ পৰা আচ্ছা তালৈকে গৈ আছো যাবলৈ দুখো লাগিছে মনটো বেয়াও লাগিছে এটা নৈতিক দায়িত্ব হিচাপে গৈছো কিন্তু মানে মনৰ দুখটো তাৰমানে কোনো কাৰণত নাপাতলে বুলি মই জানো কাৰণ ইয়াং ল'ৰা বাডিং ল'ৰা আৰু মোৰ ফুটষ্টেপছত চোৱা ল'ৰা এইবিলাক কিয় কাৰণ এইবিলাক ল'ৰাই এক্সাৰচাইজ কৰিছিলে এক্সাৰচাইজ জিম যায় ফিটনেছটোৰ প্ৰতি সজাগ ল'ৰা আছিলে এই তেওঁলোকৰ যেনেকুৱা হয় অন্তৰত বৰ দুখ লাগে বৰ দুখ পাওঁ কেতিয়াবা যে আমি নেক্সট প্ৰজন্ম যাৰ হাতত আমি আমাৰ ইণ্ডাষ্ট্ৰীখন এৰি থৈ যাম মই মাজতে এটা যাত্ৰাকাল কটালোঁ ইয়াতে মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে মোক এটা যাত্ৰাকাল দিলে ছবি ইণ্ডাষ্ট্ৰীৰ মানুহখিনিৰ লগত যিখিনি ক্ৰীম মানুহ যিখিনি মানুহে সুন্দৰভাৱে সাংস্কৃতিকভাৱে জীয়াই থাকিব জানে চিন্তা কৰিব জানে চলিব জানে সেই মানুহখিনিক সংগ দি পেলাই মোক তেওঁলোকৰ সংগ দিলে এটা জাৰ্ণি মই পালোঁ কিন্তু ইয়াৰ পিছততো জাৰ্ণিটো মই কাৰোবালৈ এৰি থৈ যাব লাগিব সেই তেতিয়া যেতিয়া সেই পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি যেতিয়া এটা এটাকৈ হেৰাই যায় বৰ দুখ লাগে তেতিয়া আজি তালৈকে বহুত কম বয়সত গ'লগৈ কিশোৰ হ'ব নালাগিছিলে গতিকে এইটো এটা বিৰাট দুখ লগা কথা আমি শ্ৰদ্ধাঞ্জলি জনাইছো আজি আমাৰ এপিছডটোৰ মাজৰ পৰাই জিমিক মই আৰু এটা ৰিকুৱেষ্ট কৰোঁ নেকি হয় চাইডটো লগাই দিবা নেকি এবাৰ অ'কে চিয়'ৰ লগাই দিছোঁ মই আজি এটা তোমাৰ প্ৰগ্ৰেমটো আজি ব্যতিক্ৰম কৰোঁ ৰ'বা অলপমান মই চলাওঁ তুমি বহা অ'কে ভালে পাওঁ এইটো তাৰমানে প্ৰথম কথাটো হ'ল কি যে মই গাড়ী চলাই ভাল পাওঁ বুজিছা নাই আৰু দ্বিতীয় কথা হৈছে যে এই তুমি কথা পাতিবা না ফ্ৰীলি হয় তুমি টেনশ্যন ফ্ৰী কথা পাতি গৈ থাকা কাৰণ মই গাড়ী চলাওঁতে মই বিন্দাছ গৈ থাকিম কোনো কথা নাই প্ৰব্লেম নাই গিয়াৰ চিষ্টেমটো একেই অ'কে চলো ফ্ৰী ন' প্ৰব্লেম ব'লা এতিয়া কেনি যাম তুমি খালি কৈ যাবা মোক অ'কে আমি জ্যোতিষিত্ৰমন যাম আমি বাকী তুমি কৈ গৈ থাকা মোক কথা পাতিবা আপোনাৰ এটা মই বেলেগ কথা সুধিম বুলি ভাবি আছিলোঁ মই এই চক্ৰৰ এটা এপিছড এটা চাইছিলোঁ আপোনাৰ বাৰ্তালাপত আপুনি কৈছিলে অসমীয়া খাদ্যৰ নিচিনা বেলেঞ্চ ডায়েট ৱৰ্ল্ডত ক'তো নাই বহুত এটা হেৰি কনফিডেঞ্চত কৈছিলে কথাটো সেই বস্তুটো অলপমান এক্সপ্লেইন কৰিব লাগিব আৰু সেই কনফিডেঞ্চটো আহে অভিজ্ঞতাৰ পৰা কাৰণ 35 বছৰ মই ফিটনেছ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত 35 বছৰে মই মোৰ শৰীৰটোক ৰেগুলাৰ জিমত লৈ গৈছোঁ আৰু মোৰ মনটোক ৰেগুলাৰ পজিটিভ কৰি ৰাখিছোঁ আৰু খাদ্য কিন্তু মই অসমীয়া খাদ্যই খাইছোঁ গতিকে আজি মোৰ বডি বেয়া বুলি কোনো ক'ব নোৱাৰিব 10% ফেটত চলি আছোঁ মই ৰিজাৰ্ভ ফেট 4% যিখিনি মানুহে বডি বিল্ডিং কৰে তেওঁলোকে জানিব আৰু 10% অভাৰঅল বডি ফেটত মই চলি আছোঁ আৰু মোৰ বয়স এতিয়া 50 ৰানিং আচ্ছা চ' মই এইটোৰ বিষয়ে ভালকৈ জানো আৰু মই দেখিলোঁ যে পৃথিৱীৰ যিমান ধৰণৰ কুজিনছ মই টেষ্ট কৰিলোঁ খালোঁ ষ্টাডি কৰিলোঁ তাৰপিছত আটাইতকৈ বেলেঞ্চড খাদ্য তালিকাখন হৈছে আমাৰ অসমীয়া খাদ্য তালিকা কাৰণ আমি যিটো পাৰ্চেণ্টেজত খাব লাগে মই বিশেষ ডিটেইলছত নকওঁ মানুহ বৰ হৈ যাব যিটো পাৰ্চেণ্টেজত খাব লাগে যেতিয়া আমি গেইনিঙত থাকোঁ তেতিয়া 2% প্ৰটিন 4% কাৰ্বছ 2:4 ৰেচিঅ'ত চলোঁ আৰু যেতিয়া আমি কাটিঙত থাকোঁ তেতিয়া 2% প্ৰটিন আৰু 2% কাৰ্বছ আৰু 4% প্ৰটিনত গুচি আহোঁ সেইটো আমাৰ নৰ্মেল জেনেৰেল ডায়েট অসমীয়া মানুহে জেনেৰেলি তেওঁলোকৰ ডায়েটত প্ৰটিন থাকে আমাৰ হয় মাছ নহয় মাংস নহয় কণী নহয় হাঁহৰ মাংস নহয় কিবা এটা থাকে আৰু ভাত থাকে ধুনীয়াকৈ কেৱল আমি গণ্ডগোলটো কৰোঁ এইটো কথা আমি ভাতটো ভাল লাগে কাৰণে বহুত বেছি খাই দিওঁ পৰিমাণটো আমি যদি ঠিক ৰাখোঁ তেতিয়াহ'লে অসমীয়া খাদ্য তালিকাৰ সমান দায়িত্ব ক'তোৱে নাই অলপমান আজি তোমাক হেৰি মই কৈছোঁ নে এইবিলাকে মোক বহুত নাৰ্ভাছ কৰিছে তুমি একদম নাৰ্ভাছ এইকেইদিন মানে
তুমি একেবাৰে নাৰ্ভাছ নহবা ৱৰ্ল্ডত একো নোহোৱা নুবুজা ঘটনা হোৱা নাই আমাৰ জীৱনত ঘটি থকা ঘটনা হৈছে চবৰে জীৱনত ঘটি থকা ঘটনা এইটো লুজ কৰা য়েছ আৰু মই উঠোৱা টাইট কৰি দিয়া এইটো কিন্তু তুমি চোৱা তুমি বেয়াটো চাই আছা যে মোৰ এনেকুৱা কি হৈছে আৰু মই তোমাক কৈ আছো তুমি এনেকুৱা ইণ্টাৰেষ্টিং জেগাটোত আহি গ'লা য'ত তুমি চোৱা যে তুমি ইমান ইণ্টাৰেষ্টিং এপিছড এটা পাবা তুমি এবাৰ ইভেণ্টফুল আমি একদম ইণ্টাৰেষ্টিং এপিছড পাম এবাৰ চোৱাচোন তুমি মোৰ ফালে বাছ হৈ গ'ল এইটো টান আছে নে এবাৰ চেক কৰি দিওঁ টান আছে এবাৰ ইভেণ্টফুল লাইফ মই ক'লো নাই জীৱনত যদি ঘটনা ঘটি আছে তুমি ভাবিবা বাহ জীয়াই আছো আমি গতিকে আমি আমাৰ লাইফত চব চলি থাকিব আমি সুন্দৰকৈ চলিও থাকিম আচ্ছা তোমাৰ প্ৰগ্ৰেমটো কিমান সময় আমি ষ্ট্ৰেট জ্যোতি চিত্ৰবন যাম নে অলপ ঘূৰি পকি যাম ঘূৰি পকিও যাব পাৰে কিন্তু আমি জেনেৰেলি 10-15 মিনিটে কৰোঁ 10-15 মিনিট আমাৰ অলৰেডি বেছিহে হ'ব নেকি জ্যোতি চিত্ৰবন পোৱা চিন্তা নাই আমি ফ্লাইঅভাৰ এটা পাক মাৰি দিওঁ ঠিক আছে চিয়'ৰ আচ্ছা এতিয়া বাকী কোৱা তোমাৰ আৰু কি সুধিব লাগে মন আছে আৰু সুধিবলৈ মন আছে মই আপোনাক সেইটো সুধিব মানে এটা আলোচনা কৰিব বিচাৰিছো এই যে হিন্দু মুছলিম লৈ পেলাই ফেচবুকত আমি কিছুমান কমেণ্টছ দেখা পাওঁ যিকোনো কিবা এটা হাদছা এটা হ'লেই এইটো মুছলিমে কৰিছে এইটো অমুকে কৰিছে এই বস্তুটো আপুনি কেনেদৰে চায় মোৰ মনততো ভাগ বতৰা মুছলিম হিন্দু বুলি একোৱেই নাই মোৰ ভাগ বতৰা আছে ভাল মানুহ বেয়া মানুহ হয় যিটো মানুহ ভাল মানুহ আমি কওঁ যে তেওঁ ঈশ্বৰৰ প্ৰতি ব্ৰতী হৈ থাকে তেওঁ ঈশ্বৰ ভাল পায় ঈশ্বৰ বিশ্বাস কৰে আৰু প্ৰাৰ্থনা কৰে এই যে প্ৰাৰ্থনা কৰে এই প্ৰাৰ্থনা কৰা সময়খিনি যদি আমি এগ্ৰিগেট এটা উলিয়াওঁ এজন মুছলমান মানুহে 5 বাৰ নামাজ পঢ়িলেও কিমান সময় পঢ়িব কিন্তু দিনটোৰ হিচাপত চাব গ'লে তাতকৈ বহুত কম আৰু মই যদি প্ৰাৰ্থনা কৰোঁ চাকি এগছি দিওঁ মই যিমান সময় প্ৰাৰ্থনা কৰিম সেইও দিনটোৰ সময় অন্য সময়ত কটোৱা সময়তকৈ প্ৰাৰ্থনা কৰা সময়খিনি বহুত কম গতিকে ইমান কম সময় য'ত মই সময় দিওঁ সেই বস্তুতে মোৰ দিনটোৰ বাকী সময়খিনিতকৈ গুৰুত্বপূৰ্ণ কেনেকৈ হ'ল মই এই কথাটো বুজি নাপাওঁ সেইটো গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ হৈছে মই বাকী সময়খিনি কেনেকৈ জীয়াই থাকোঁ তো মই ঈশ্বৰৰ পৰা সাহস পাওঁ ঈশ্বৰে মোক সাহস দিয়ে কনফিডেন্স আত্মবিশ্বাস দিয়ে শক্তি দিয়ে মনত মোক মনোবল মোৰ কঠিন কৰি টান কৰি ৰাখে গতিকে তেনেস্থলত মই এই হিন্দু মুছলিমটো কৰি সময়টো কিয় নষ্ট কৰোঁ মই বুজি নাপাওঁ কাৰণ কৰিবলগীয়া কাম বহুত আছে য'ত পৃথিৱীয়ে এতিয়া চিন্তা কৰি আছে ক'ৰবাত চন্দ্ৰত তেওঁলোকে ফ্লেট বনাব মংগল গ্ৰহত ঘৰ পাতি থাকিব তাত যদি মই হিন্দু মুছলিম কৰি থাকোঁ ডেফিনেটলি সেইটো আগুৱাই যোৱা খোজ নহয় সেইটো পিছলৈ যোৱা কথা মই পিছলৈ যোৱা কথাত বিশ্বাস নকৰোঁ গতিকে মই সেইবিলাক কথাত মোৰ অলপো মনত মোৰ সেইবিলাক চিন্তাধাৰা নাই মই কেৱল ভাগ বতৰা কৰোঁ ভাল মানুহ বেয়া মানুহ ভাল মানুহ সি যিয়ে কথা দি কথা ৰাখে বেয়া মানুহ সি যিয়ে কথা দি কথা ৰাখিব নোৱাৰে কাৰণ তেওঁ বা পৰিস্থিতিৰ লগত তেওঁ কম্প্ৰমাইজ কৰি লয় আৰু মই পৰিস্থিতিৰ লগত কম্প্ৰমাইজ নকৰোঁ গতিকে মই নিজকে ভাল মানুহ বুলি কনচিডাৰ কৰোঁ আৰু প্ৰত্যেকজন ভাল মানুহ জীৱনত নিজৰ ধৰণে নিজৰ চিন্তা নিজৰ বিশ্বাসৰ লগত জীয়াই থাকিবলৈ অধিকাৰ আছে আৰু তেওঁলোকক অধিকাৰ দিয়া উচিত আৰু যদি সেই অধিকাৰ নাথাকিল হয় তেতিয়াহ'লে চাগে সংবিধানখনত প্ৰিএম্বলটোত ছেকুলাৰ শব্দটো নাথাকিল হয় আৰু প্ৰিএম্বলটো চেঞ্জ কৰিব নোৱাৰি তুমি জানা প্ৰিএম্বলটো এমেণ্ড কৰিব নোৱাৰি গতিকে ছেকুলাৰ শব্দটো যেতিয়া সংশোধন নহয় গতিকে যিসকলে এই ছেকুলাৰ শব্দটো সোমাইছিলে তেতিয়াও কিবা এটা ভাবিয়ে সোমাইছিলে সেইটো আমি বান্ধি চলিব লাগিব কাৰণ সমাজখনক আমি দেখোঁ যেতিয়া এটা নিয়ম চলি আহিছে আজি অত বছৰৰ পৰা সেই নিয়মটোৰ আমি ব্যতিক্ৰম কৰিব পাৰোঁ কিন্তু ব্যতিক্ৰম কৰাটো উচিত এইকাৰণে নহয় বুলি মই ভাবোঁ কাৰণ সেইটো শ বছৰ টেষ্টেড এণ্ড ট্ৰায়েলড তাৰমানে মানুহে ভুল কৰি টেষ্ট কৰি ট্ৰায়েল কৰি ফাইনেল ডিচিশ্যন লৈছে যে নাই আমি এনেকৈ চলিলেহে আমাৰ লাভ হ'ব যদি সেইটো ব্যতিক্ৰম কৰিবলৈ যাওঁ তো মই আকৌ কষ্টৰ সন্মুখীন হ'ম অন্য একো নহ'ম গতিকে সেই ক্ষেত্ৰত আমি এইবিলাক কথা চিন্তা কৰি চলিব লাগে যে হিন্দু মুছলিম কৰি থাকিলে নহ'ব আমি কৰিব লাগিব যে আমি এতিয়া আমাৰ ইয়াৰ পৰা কেইজন ল'ৰা আমাৰ নাচালে যায় আমাৰ কেইটা ল'ৰাই নেশ্যনেলছত আমাৰ কাৰণে গ'ল্ড মেডেল লৈ আহে আমাৰ কেইটা ল'ৰাই বিশ্বৰ দৰবাৰত নিজকে অসমীয়া বুলি চিনাকি দিব পাৰে সেইবিলাক কথা আমি চিন্তা কৰিব লাগিব বহুত ভাল লাগিল আপোনাৰ কথাখিনি এচিটো অলপ কমাই দিয়া বেছি ঠাণ্ডা হৈছে ওৱানতে আছে ইয়াতকৈ নকমে নেকি ওৱান ঠিক আছে ৰিচেণ্ট গেছ ভৰাইছোঁ সেইটো কাৰণে বহুত হেৰি হৈ আছে চোৱা তুমি ইমান কমপ্লেইন কৰি আছা এচিটো কিমান বঢ়িয়া কাম কৰি আছে তোমাৰ চব কথাতে পজিটিভ আৰে নহ'লে কেনেকৈ জীয়াই থাকিবা তুমি ডেফিনেটলি আটাইতকৈ ভাল পোৱা মানুহজন পৃথিৱীত মোৰ দেউতা ঢুকাই গ'ল তাৰপিছত পৃথিৱী চলি আছে হে কি কথা কোৱা আৰু কি কথা মোক দুখ দিব তুমি মোক কোৱাচোন তুমি জানা এইটো আচ্ছা মই তোমাৰ প্ৰশ্ন কৰোঁ আটাইতকৈ ডাঙৰ দুখটো কি পৃথিৱীত আটাইতকৈ ডাঙৰ দুখ কেনেকুৱা ধৰণৰ দুখ আটাইতকৈ ডাঙৰ দুখ বুলি তাক
হেৰি দিব পাৰোঁ, স্বীকৃতি দিব পাৰোঁ। মোৰ মতেৰে আটাইতকৈ ডাঙৰ দুখ হৈছে সেইটো, যেতিয়া তুমি গম পোৱা সেইটো তোমাৰ দুখ, কিন্তু তাৰ সংশোধন কৰাৰ উপায় নাথাকে। আজি তোমাৰ হাতত যদি এজন মানুহ মৰি যায়, তাৰ পাছত যদি সেই মানুহজনক তুমি উভতাই যিহেতু আনিব নোৱাৰিবা ভুল বুলি ৰিয়েলাইজ কৰি, তাতকৈ ডাঙৰ দুখ নাই। তুমি জীৱনভৰ কষ্ট পাবা। মই নমৰালৈকে মানে সেই দুখি তোমাৰ খুচি থাকিব। গতিকে যিটো সংশোধন নাই, যিটো ভুল তুমি বুজি পোৱা যে মোৰ এইটো মোৰ ভুল হৈছিলে, স্বীকাৰ কৰি লোৱা, কিন্তু তাৰ পাছত যদি সংশোধন কৰাৰ উপায় নাথাকে, তাতকৈ ডাঙৰ দুখ নাই পৃথিৱীত। গতিকে এতিয়া আমি সেই ধৰণে যদি চিন্তা কৰিবলৈ যাওঁ, তেতিয়া সেইটো ধৰণৰ দুখ যেতিয়ালৈকে তুমি জীৱনত নকৰা, একচুৱেলি তোমাৰ দুখে। কাৰণ এনেকুৱাতো পৃথিৱীত নহয় যে প্ৰথম মোৰ জীৱনত মোৰে প্ৰথম দেউতাক ঢুকাইছে আৰু কাৰো দেউতাক ঢুকুৱাই নাই কেতিয়াও। এনেকুৱাতো নহয় যে বোলে দেউতাক থাকোঁতে পুতেকটো তাৰ ঢুকাইছে, এনেকুৱাতো নোহোৱা নহয়, আগতে হৈছে ন। গতিকে সেইবিলাক কথা ইমান ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে তাৰপাছত তুমি জীয়াই কেনেকৈ থাকা, তাৰপাছত তুমি জীৱনটো ব্যৱহাৰ কৰা নকৰা ভাল কামখিনিত। চ' ইংৰাজী চিনেমাবিলাকতো কয় নহয় যে লাইফ উইল হেট ইউ, জীৱনে তোমাক ঘুচিয়াব, তুমি পৰি যাবা, তাৰপাছত তুমি উঠা নুঠা, তেতিয়াহে গম পাম তুমি যোদ্ধা হয় নে নহয়। তুমি যদি ঘুচা খাই পৰি থাকা, তেতিয়াহ'লে নহ'ব। গতিকে এইবিলাক কথা একদম জীৱনটো সদায় পজিটিভলি ল'বা, কাৰণ সিয়ে তোমাক সাহস দিব, সিয়ে তোমাক আগুৱাই লৈ যাব। কাৰণ এনেকুৱা তোমাৰ লগত একো ঘটনা হ'ব নোৱাৰে যিটো বেলেগ এজন মানুহৰ জীৱনত ঘটা নাই। হয়তো তোমাৰ জীৱনত আটাইতকৈ কম ঘটিছে। নহয়, সেইটোৱে নহয় আচলতে। চবৰে দুখবিলাক ডাঙৰ। কাৰোবাৰ 100 টকাৰ প্ৰয়োজন, তাৰ 100 টকাটো তাৰ কাৰণে ডাঙৰ। কাৰোবাৰ লাখ টকাৰ প্ৰয়োজন, তাৰ কাৰণে ডাঙৰ। আজি আম্বানীৰো আছে হাজাৰ হাজাৰ কোটিৰ ডেফিচিট, তাকো লাগে আৰু হাজাৰ হাজাৰ কোটি, তাৰো আছে নিট। মানে মানুহৰ হেৰি সাপেক্ষে নিটবিলাকৰ পৰিমাণটো কম বেছি থাকে। এবছলিউটলি। গতিকে তুমি সেইধৰণে চলিবা সদায়। কেতিয়াও এইবিলাক সৰু সৰু বস্তু তোমাক বাধা দিবলৈ নিদিবা। মোক 10 বাৰ বাধা দিলে মই 10 বাৰ বাধা নেওচি আগুৱাই যাম। 10 বাৰ মোক হেঁচা প্ৰয়োগ কৰিলে 10 বাৰ মই শাৰীৰিক শক্তিৰে ঠেলি, মানসিক শক্তিৰে ঠেলি আগুৱাই যাম। আগুৱাই যাবাই বাছ তুমি। সেইকাৰণে মই কওঁ নহয় যে সুখ বোলা বস্তুটো, ছেটিছফেকশ্যন বোলা বস্তুটো গন্তব্যস্থান নহয়, কিন্তু সি এটা দিশহে মাথো। সুখ বুলি ক'লে সুখটো গন্তব্যস্থান নহয়। তুমি এনেকুৱা কোনো পৃথিৱীত জেগা নাই য'ত গ'লে তুমি সুখী হ'বা, কিন্তু যিটো দিশে গৈছা সেই দিশত গৈ থাকিলে তুমি সুখী হ'বা। মই আকৌ এটা মোৰ পাৰ্চনেল প্ৰশ্ন সুধো, সেইটো হয়তো বহুতে ফেচ কৰে আমাৰ বয়সৰ স্পেচিয়েলি। আমি যেতিয়া কিছুমান প্ৰব্লেমত পৰোঁ, আমি মানে ঘৰত ক'বলৈ হয়তো কিছুমানৰ আছে, কিছুমানৰ হয়তো পৰিৱেশ নাই, বা এইটো যদি মই এইটো ভুল কৰা বুলি, ভুলটো মই বুজিছোঁ, মই স্বীকাৰ কৰিব খুজিছোঁ, মই এটা ইমান ডাঙৰ বিপদত পৰিছোঁ, মই নিজে ফাইট কৰিব চাইছোঁ, কিন্তু হয়তো পইচাৰে মই কিবা বহুত ডাঙৰ লেঠা এটা লগাই দিলোঁ, কৰিলোঁ ভুল বাৰু, পানিছমেণ্ট পাব লাগিব, কিন্তু এনেকুৱা হৈ যায় যে ঘৰত ক'ব নোৱাৰি, ঘৰত ক'লেতো দেউতাই মোক মাৰি ঘৰৰ পৰা উলিয়াই দিব। তেতিয়া চিটুৱেশ্যনটো মানে ডিপ্ৰেশ্যনটো এনেকুৱা আহি যায়। সেই বস্তুটোত এজন ল'ৰাই নিজক কেনেকৈ হেণ্ডেল কৰিব, বা মাক দেউতাকে ডাঙৰ কৰোঁতে কেনেকৈ কৰিব যাতে সি সেইখিনি অনায়াসে শ্বেয়াৰ কৰিব পাৰে। মই অলপ আগতে তোমাক কৈছিলোঁ এটা কথা যে তোমাৰ পৃথিৱীৰ প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ নাই, কিন্তু প্ৰত্যেকটা সমস্যাৰ সমাধান আছে। ঠিক তেনেকৈ আজি তুমি যদি 1 লাখ টকাৰ ধাৰ লাগে, ছাপ'জ 1 লাখ বুলিয়ে কৈছোঁ, 1 লাখ টকাৰ ধাৰ লাগিছে, আৰু যাৰ ওচৰত তুমি পইচা দিব আছা তুমি তাৰ পৰা পলাই ফুৰিছা, তেতিয়া তুমি জীৱনভৰৰ কাৰণে তাৰ দৃষ্টিত চোৰ হ'লা, তুমি জীৱনভৰ তাৰ দৃষ্টিত পলৰীয়া হ'লা, তুমি নিজৰ দৃষ্টিত পৰি গ'লা, তাৰ চকুত পৰি গ'লা। তোমাৰ কথা যিয়ে শুনিব সি তোমাক গালি পাৰিব, কিন্তু তাতকৈ মই কওঁ যে তুমি যাৰ ওচৰত পইচা দিবলগীয়া আছে তেওঁৰ ওচৰত গৈ পোৱা, তেওঁৰ ফোনটো যেতিয়াই তেওঁ ফোন কৰে তেতিয়াই ৰিচিভ কৰা, যেতিয়া তেওঁৰ ওচৰলৈ মাতি পঠিয়াই তেতিয়াই যোৱা। কি কৰিব? তেওঁ বকিবহে, শুনিবা, কাৰণ তুমি দুখ কৰিছা। শুনি পেলাই তেওঁক কোৱা যে মই আপোনাৰ পৰা পইচাটো লৈছিলোঁ এইটো কথা ভাবি যে মই এনেকৈ উভতাই দিম, কিন্তু মোৰ সেই ভবাৰ ধৰণে কাম নহ'ল, যিটোৰ কাৰণে মই আপোনাক পইচাটো উভতাই দিব পৰা নাই। কিন্তু এতিয়া এটা কাম কৰোঁ দিয়ক, মই ভগাই লওঁ মোৰ সাধ্য অনুসাৰে, মই ভগাই লওঁ যে মই আপোনাৰ পৰা 1 লাখ টকা লৈছিলোঁ, মই 5,000কৈ 20 মাহে মাৰিম পইচা দিলে, ইনষ্টলমেণ্ট 5,000কৈ 20 মাহে মাৰিলে 1 লাখ টকা হৈ যাব। সেইখিনি সুবিধা মোক আপুনি কৰি দিবনে? যদি কয় যে নকৰোঁ, তেতিয়াহ'লে আপুনি যি কৰে কৰক, কিন্তু মই আপোনাৰ সন্মুখত আছোঁ। আৰু মই জানো যে কোনো বুৰ্বক মানুহে এনেকুৱা কাম নকৰে যে তেনেকুৱা সময়ত তোমাক অপদস্থ কৰি তোমাক তেওঁ বোলে মই 1 লাখ টকা নালাগে, তোৰ ডিঙিটো কাটি দিওঁ, এনেকুৱা কথা কোনো নকয়। তেওঁ সেই এটা ইতিবাচক চিন্তাৰে আগবাঢ়িব তোমাৰ লগত, তোমাৰ সৎ সাহসেৰে তেওঁ বুজি পাব যে এই ল'ৰাজন জেনুইন ল'ৰা, তেওঁৰ জেনুইন প্ৰব্লেম, তেওঁ আহিছে মোৰ ওচৰলৈ, তেওঁ স্বীকাৰ কৰিছে নিজৰ ভুলটো, তেতিয়া তেওঁ তোমাৰ প্ৰতি কনচিডাৰেট হ'ব। তেওঁ এইটো কথা ক'ব, ঠিক আছে হ'ব, তুমি এটা কাম কৰা, তুমি 1 লাখ টকা যিহেতু লৈছা, তুমি এটা কাম কৰা, তাত আৰু 1,000 টকাকৈ বঢ়াই দিয়া পাৰ মাহে, 6,000 টকাকৈ মোক দিয়া, তো মোৰ সুতটো ওলাই যাব। জয় গণেশ বাবা। গতিকে সুত হিচাপে মোক তুমি 1,000 টকা মাহে দি থাকা, সেইটো 10% সুত হ'ব মাহে, গম পাইছানে?
তুমি দি থাকা মই তোমাক তুমি পইচাটো 20 মাহত কাটা হৈ যাব সলিউশন ওলাই গ'ল সেইটো বুজিলো বাৰু মই এনে এইটো এক্সাম্পল দিছো দেই পইচাটো এক্সাম্পল দিলো তোমাক বুজিলো এইখিনি মানে হৈ গ'ল কিন্তু ফেমিলিক শ্বেয়াৰ কৰিব পৰাটো বোলে মই এইটো কথা মই দেউতাক অনায়াসে ক'ব পাৰো মাক অনায়াসে ক'ব পাৰো কিয় নোৱাৰো বুলি তুমি ভাবিছা দেউতাক তুমি কি হ'ব বুলি ভাবিছা মোৰ ক্ষেত্ৰত মই কোৱা নাই যিকোনো ক্ষেত্ৰত ধৰি ললো বাৰু মই দেউতাই মাৰিবতো বা উলিয়াই মাৰিব খাবা মাৰ সত্যৰ সন্মুখীনটো হোৱা তুমি আগেই কিয় ডিচাইড কৰিছা যে মানুহজনে এনেকুৱা কৰিব কাৰণ তেওঁ বেলেগ ধৰণেও ক'ব পাৰে দেউতাক হিচাপে তেওঁ যদি সেই গভীৰ দায়িত্বটো বুজি পায় তোমাৰ সমস্যা মাক দেউতাকৰ সমান কোনোবাই ভাল পাব পাৰে নেকি নিজৰ ল'ৰা ছোৱালী বকিব পাৰে খং কৰিব পাৰে পিটিব পাৰে কিন্তু আল্টিমেটলি গৈ ল'ৰা ছোৱালী তোমাক তুলি তালি ইমান ডাঙৰ দীঘল কৰিলেতো কিমান কষ্টৰ সন্মুখীন হৈছে তেওঁলোকে সেইটো তুমি তেতিয়ালৈকে ৰিয়েলাইজ নকৰা যিদিনাখনলৈকে তোমাৰ নিজৰ ল'ৰা ছোৱালী নহ'ব ৰাতি যেতিয়া তুমি টোপনি ক্ষতি কৰিবা তাৰ পেটৰ অসুখ ৰাতি যেতিয়া সি 20 বাৰ বমি কৰিব তুমি খাৰি থাকিবা ৰাতি যেতিয়া সি নুশুব নাখাব তোমাৰ টোপনি ক্ষতিব তেতিয়া তুমি বুজি পাবা যে মাক দেউতাকে কিমান ত্যাগ কৰি ল'ৰা ছোৱালী ডাঙৰ কৰে মাক বাপেকৰ ভাল পোৱাটো তুলনাহীন তাৰমানে গতিকে তুমি নিজে ভাবি নল'বা আগে শ্ৰীকৃষ্ণই কি কৈছিলে গীতাত যে ভৱিষ্যতটো আমাৰ কি হ'ব কোনো নাজানে আৰু যিটো হৈ গ'ল তাক আমি শুধৰাব নোৱাৰো গতিকে প্ৰেজেন্ট আমাৰ হাতত আছে তাৰ ক্ষেত্ৰত ভালকে মনোযোগেৰে কাম কৰা একাগ্ৰতাৰে কাম কৰা অন্তৰ চাফা ৰাখি কাম কৰা তুমি সেইটোৱে কৰা তুমি কোনোবাই কিবা ক'ব বুলি ভাবি আগতেই তুমি নোকোৱাকে থাকাটো মই ভাবো যে এইটো ভুল কথা থেংক ইউ আজি আমি অফবিট ট্ৰেভেলত কোনো ধৰণৰ আমি কিবা ফিল্মৰ কথাও বাৰু ৰঘুপতিৰ কথা পাতিম এতিয়া আমি লাষ্ট এতিয়া পাইছো কি যেতিয়া কিন্তু আমি অলপমান জীৱনৰ কথা পাতিছো প্ৰত্যেকৰে সমস্যা আছে বিশেষকৈ আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনি এইখিনি হেণ্ডেল কৰাত আমাৰ মানে হয় মটিভেশ্যনেল ভিডিঅ' বহুত পোৱা যায় কিন্তু আপোনালোকৰ নিচিনা মানুহৰ পৰা এনেকে শুনিব পোৱাটো এটা বেলেগ হেৰি সেইটো কাৰণে আমি আজি সেনেকুৱা কথা পাতি আছো খুব ভাল কথা আৰু আজি ইফালে এনেকুৱা হৈছে এইটো সময়ত ৰবিদাৰ ওচৰত এইবিলাকৰ উত্তৰবিলাক থাকে জেনেৰেলি আৰু সেইকাৰণে ৰবিদাৰ আগত প্ৰব্লেম বিলাকে দেখা দিছে আৰু সলিউশ্যন বিলাকো লগালগ হৈ গৈছে সেইটো মোৰ ভাল লাগিলে গুড ভেৰি গুড তুমি লাহে লাহে পজিটিভ হৈ আহিলা দেখোন মোৰ লগত থাকি অলপ সময় তেতিয়াহ'লে মাজে মাজে আপোনাৰ লগত থাকিব লাগিব আহিবা আকৌ মষ্ট ৱেলকাম মই যিকোনো ধৰণৰ মানুহ আজি তোমালোকে ইউটিউবাৰ যিমান আছে মেক্সিমাম ইউটিউবাৰ যে মোৰ লগত আৰম্ভ কৰা কাম তেতিয়া ভূষণকো প্ৰথমে কোনো টাইম দিয়া নাছিল ভূষণৰ সেই কমেণ্টটো আপুনি যে দিছে ভূষণদাৰ মই সেইটো পাইছো গতিকে তাৰপিছত চবেই দিলে সময় গতিকে আল্টিমেটলি দিব কৰিব মোৰ হাতত সময় থাকে সদায় মানুহৰ কাৰণে আৰু মই আটাইতকৈ ডাঙৰ এইটো কথা ৰিয়েলাইজ কৰোঁ যে মোক যিটো শক্তি দিছে ভগৱানে যে আজি মোক ইমানজন মানুহে ভাল পায় নিস্বাৰ্থভাৱে আচৰিত হৈ ভাল পায় এতিয়া কমেণ্টটো আপুনি দেখিলে নাই আজি আপুনি ৰবিদাক নানালৈকে সেইটো বাদ দিব পাৰিলে এই গুৰুত্ব নিদিয়ে থৈ দিব কৈছে আপুনি নানালে মই কমেণ্ট কৰিয়ে থাকিম গতিকে এই যে হেৰি এই পাৱাৰটো যে মোক দিছে ভগৱানে এইটোৰে যদি মই 10জনক উপকাৰ কৰিব পাৰোঁ 10জনক যদি মই মটিভেট কৰিব পাৰোঁ তো মই ভাবোঁ যে তেতিয়াহে মোৰ জীৱনটো সাৰ্থক হ'ব গতিকে মই সময় দিওঁ কিন্তু আৰু যিসকলে চাই থাকিব আজি ইয়াতে বহুত ল'ৰা ছোৱালী থাকিব যিয়ে জানে যে মই তেওঁলোকক কেনেকৈ সময় দিছোঁ কেতিয়া গতিকে আপুনি সেইদিনা মোক এটা মেছেজত ধুনীয়াকৈ আমি 3 জুলাই কৰিব পাৰোঁ লেটছ ডু ইট এনেকুৱাকৈ দিছে আৰু 3 জুলাইত মই আজি আপোনাক ফোন কৰিছোঁ ৰাইট গতিকে আমি তেনেকেই কৰিম কাম আগলৈও তোমাক কেতিয়াবা দৰকাৰ হ'লে তোমাক কেতিয়াবা মনটো বেয়া লাগিলে মোক ফোন এটা কৰিবা I will talk to you মই তোমাক কথাখিনি ক'ম কেনেকৈ আপোনাক এতিয়া মই পাৰ্চনেলি মোক কিবা যদি প্ৰব্লেমত পৰোঁ ডাঙৰ প্ৰব্লেম বা এনেকুৱা প্ৰব্লেম হ'লে মই আপোনাৰ লগত কথা পাতিম 100% কৰিবা টেনশ্যন ফ্ৰী কৰিবা এইখিনিত আজি যেনেকুৱা এনাৰ্জি এটা পালোঁ মই বেলেগৰ লগত বহি থকালে মই নাৰ্ভাছ খাই গ'লো হয়তো মোৰ মনত এনেকুৱা প্ৰশ্ন এতিয়া কি ভাবিছে ইমান ইৰেছপনচিবল নে এফালে মোৰ লগত কৰিব আহিছে এইটো খুলি গ'ল দোষলীয়া বুলি ভাবিলে কোনোবাই কাৰোবাক ছেটিছফাই কৰিব পাৰিব জানো কিন্তু আমি একেলগে জীয়াই পৃথিৱীখন পাৰ কৰি যাব লাগিব ন গতিকে একেলগে আমি ইজনে সমস্যাবিলাক সমাধান কৰিলে ভাল জীৱনটো সহজ হৈ যাব এইটো এটা কাৰিকৰী বিজুতি এইটো কৈ যায় কোনে কি কৰিব তাৰ কাৰণে কাক বকিম আৰু বকিলে বা সমস্যাৰ সমাধান হ'ব নেকি সমস্যাৰ সমাধানটো কৰিলেহে সমস্যাৰ সমাধান হ'ব বকি থাকিলে নহ'ব কমপ্লেইন কৰা মানুহে সদায় কমপ্লেইনেই কৰে কাম কৰা মানুহে সদায় কামেই কৰে আৰু এতিয়া আমি যথেষ্টমান পাম এইটো অলমষ্ট পাব হৈছে গতিকে আমি চিনেমাৰ এটা জেগাত সোমাইছোঁ গতিকে ৰঘুপতিৰ কথাটো কওক আপোনাৰ আহি আছে অৰুণাৰ পৰা গম পালোঁ ঈশ্বৰে কৰিলে চব যিখিনি কথা চলি আছে আমাৰ এতিয়া ৰঘুপতি আমি এইবাৰ ডিচেম্বৰত শ্বুট আৰম্ভ কৰিম তাৰমানে কৰাৰ কথা আছিলে তেতিয়াই কিন্তু এই কৰোণাৰ কাৰণে আমি পিছুৱাই ৰৈ গ'লোঁ বাকী আৰ্টিষ্টখিনি এভেইলেবিলিটি নাছিলে তাৰপৰা সেইকাৰণে অলপ সময় ৰৈ পেলাই আমি এতিয়া ডিচেম্বৰত আৰম্ভ কৰিম কিন্তু তাতকৈও আগে কৰিব পাৰিলোঁ হয় কিন্তু তাৰ আগতে আৰু এখন ছবিৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যনৰ কাৰণে মই চুলিটো দীঘল কৰি দিলোঁ এতিয়া ৰঘুপতিৰ কণ্টিনিউটি আছে চুটি চুলি গতিকে মই আগে এইখন দীঘল চুলিৰ কামটো কৰি চুটি কাটি তাৰপাছত আকৌ মই ৰঘুপতিৰ কামত হাত দিম
গতিকে ডিচেম্বৰত যদি আমি ঈশ্বৰ কৰাত ভগৱানে যদি সাথ দিয়ে আমি শুট কৰোঁ কৰিলে আমি বাই এপ্ৰিল নেক্সট ইয়াৰ নতুবা নেক্সট ইয়াৰ ছেপ্টেম্বৰত আমি ৰিলিজ কৰাৰ কথা চিন্তা কৰিম ৰঘুপতিৰ সময়ত তেতিয়াহ'লে আমি আকৌ এবাৰ এনেকৈ অফবিট ট্ৰেভেল ডেফিনেটলি অফবিট ট্ৰেভেল কৰিম আৰু আমি মানুহখিনিক তোমাৰ মাধ্যমেৰে মই ৰিকুৱেষ্টো কৰিম মোৰ ছবিখন যাতে আহি পেলাই চাই আহি পাই গ'লো বহুত কথাই পাতিলোঁ আজি অলমষ্ট স্পেচিয়েলি আমি অলপমান বেলেগ ধৰণৰ কথা পাতিছোঁ এণ্টাৰটেইনমেণ্টৰ দুনিয়াখনৰ পৰা অলপমান বেলেগ কাৰেক্ট এণ্টাৰটেইনমেণ্টৰ কথা দেখাই থকা বা কৈ থকা বহুতে কৰেই কাম আমাৰ আজি হেৰিটো অলপমান ব্যতিক্ৰম হ'ল আৰু তাতে ড্ৰাইভিং চিটত মই বহিলোঁ এবাৰ আহি সেইটো ভাল লাগিলে মোৰ সেই গাড়ীখন মই ভাবিছোঁ কিবা দোকান চোকানৰ বা কিবা আনিব দিব বা আপোনাৰ তেওঁৰ লগত কথা পাতিব মই চলাই ভাল পাওঁ আকৌ গাড়ী চলাই ভাল লাগে কিন্তু চিটিত অলপমান মানে ষ্ট্ৰেছ পাওঁ মই কিন্তু চিটিত গাড়ী চলাই বহুত ষ্ট্ৰেছ পাই আছোঁ এতিয়া মই তোমাৰ কথা এইখন গাড়ী তোমাৰ সপোনৰ গাড়ী এই গাড়ীখনত AC আছে মিউজিক চিষ্টেম আছে এতিয়া ট্ৰেফিক জামত তুমি ষ্ট্ৰেছ কিয় হয় এনজয় কৰা ইউ আৰ চিটিং ইন ইউৰ ফেভৰেট কাৰ ৰাইট ভাল লগা গাড়ীখনত বহি থকা নাই জানো তুমি এনজয় কৰা নহ'লে কেতিয়া মানুহৰ তোমাৰ চব সমস্যা সমাধান হোৱাৰ পাছত তুমি ড্ৰয়িং ৰুমটো এৰিটো কেতিয়াও গাড়ীত নবহা ট্ৰেভেলিঙতে বহিবা যেতিয়া বহি চাই যেতিয়া জাম লাগিছে যেতিয়া লাহে লাহে গৈছে ষ্ট্ৰেছ লোৱাতকৈ এনজয় কৰা গান শুনা চিঞৰি চিঞৰি গান গোৱা তুমি ফূৰ্তি কৰা লাইফটো ষ্টাৰ্ট হৈ আছে নে নাই কি কৰিব লাগিব ক্লাছ দবাই পেলাই বটনটো ষ্টাৰ্ট কৰি দিওঁ কোনটো এইটো 3 নম্বৰ নমাব লাগিব ন এইটো নমাব লাগিব ন নমাব লাগিব বনাই আছে ৰাস্তাত লাগি যাব নেকি নালাগে হয় ন আচ্ছা চ' গতিকে তুমি ষ্ট্ৰেছটো নল'বা ডোণ্ট টেক দ্য ষ্ট্ৰেছ গতিকে গাড়ীত বহি আছা এনজয় কৰা গান গাই গৈ থাকা হাঁহি গৈ থাকা ফূৰ্তি কৰি গৈ থাকা তেতিয়াই গাড়ীখন কিনাটো সাৰ্থক হ'ব আৰু এই ইনচিডেণ্টটো যে আকৌ হ'ল এইটো এটা মই বেলেগ মানুহৰ কাৰণে আপোনাক সুধিব বিচাৰোঁ আজি চব এনেকুৱা ইনষ্টেণ্ট কুৱেশ্যনবিলাক সুধি আছোঁ এতিয়া কিবা কাৰণ গাড়ীখনৰ এটা যান্ত্ৰিক বিজুতি হ'ল বা আমাৰ 1 নম্বৰ ঠাইত গাড়ীখনৰ গিয়াৰটো 3 নম্বৰত লাগি যোৱাৰ কাৰণে এক্সিলেটৰ এৰিয়াৰ কাৰণে ষ্টাৰ্টটো 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ গ'ল সেই ষ্টাৰ্টটো কৰোঁতে আমাৰ মেক্সিমাম টাইম লাগিব 2 ছেকেণ্ড বা 3 ছেকেণ্ড গাড়ীখন নিউট্ৰেল কৰি ক্লাছটো ধৰি বটনটো টিপাখিনি সেইখিনি সময়ত আপোনাক পিছৰ পৰা গুৱাহাটীত এইটো প্ৰব্লেম মই পাওঁ ইমান হৰ্ণ বজাই মানে উপায় নোহোৱা হৈ যায় সেই মানুহখিনিক আপুনি কি ক'ব বা এইটো মানে এই বুজি পাইছেনে প্ৰব্লেমটো কোনটো লাভ একো নাই বুজিছা যিটো যেতিয়া হ'বলগীয়া আছে সেইটো কাম তেতিয়াই হ'ব পৃথিৱীত তুমি যিমানেই জোৰণি দিয়াকৈ একো লাভ নাই গতিকে অলৱেজ বি পজিটিভ মই ক'লো যে তুমি যেতিয়া তুমি সুখী হৈ থাকিবা জীৱনত তুমি যেতিয়া শান্তি জীৱন এটা কটাবা তোমাৰ পিচফুল ষ্টেটটো দেখিয়ে মানুহ পিচফুল হৈ যাব অট'মেটিকেলি তুমি যেতিয়া এটা মানুহৰ ওপৰত খং কৰি আহিবা তুমি কি কৰিছ তই অমুক সেই মানুহ যেতিয়া বহি থাকিব কওকচোন কিবা অসুবিধা হৈছে তুমি অট'মেটিকেলি ঠাণ্ডা হৈ আহিবা দিছ ইজ দ্য ভাইব আমি এইটো লগত শ্বেয়াৰ কৰোঁ তুমি দেখিবা যেতিয়া মাক বাপেকে ল'ৰা ছোৱালীয়ে চিঞৰ বাখৰ কৰিছে দুখ পাইছে ক'ৰবাত দুখ পাইছে কান্দিছে মাকো কি হ'ল এই মই কৈছিলোঁ নহয় তাতে যাবা এইখন জেগা কিয় এইখিনি জেগাত পিছল হৈ আছে ইয়াতে নিমখ ঢালিব লাগিছিল আপোনাক মই কৈ আছোঁ কিমান দিনৰ পৰা আৰু ল'ৰা ছোৱালী আৰু কান্দিব ক'লো কি হ'ল ঠিক হৈ গ'ল একদম বঢ়িয়া একদম পাৰফেক্ট কথা পাতি আছোঁ ৰ'ব গৈ আছোঁ 1 ছেকেণ্ড নহয় এখন গাড়ী মই কথা পাতি ইণ্টাৰভিউ দি আছোঁ গতিকে যেতিয়া আমি কুলকে হেণ্ডেল কৰিম ল'ৰাটো কাম ডাউন হৈ যাব বাচ্ছাটো কাম ডাউন হৈ যাব নহয় একোতো হোৱা নাই ক'ত কি হ'ল এইখিনি হৈছে এইখিনি মই এতিয়া ঔষধ লগাই তুমি চাবাচোন চব ঠিক হৈ গ'ল যেতিয়া ল'ৰাটো ঠাণ্ডা হ'ল তাৰপিছত তুমি চিন্তা কৰা যে আচ্ছা তাত পৰিলে তাত পিছল হৈ আছে ন তাত অলপ নিমখ দি দিলে পিছলটো কমি যাব কিন্তু সেইখিনি সময়তে যদি কেঅটিক কণ্ডিশ্যন ক্ৰিয়েট কৰা গোটেইখন অশান্তি জীৱন বস্তুটো তেনেকুৱা ধৰণৰ আমি যিমান ইজিলি তাক হেণ্ডেল কৰিম যিমান সহজভাৱে আমি ল'ম সিমানেই কুল হৈ থাকিব লাইফটো সিমানেই সুন্দৰ হৈ থাকিব ষ্ট্ৰেছ লিমিটটো এৰাটো আমাৰ হাতত থাকে বা ইট ইজ নট ইম্পৰ্টেণ্ট যে তোমাৰ জীৱনত ষ্ট্ৰেছ নাহাকে পৃথিৱীত কোনো মানুহ নাই কিন্তু হাউ ইউ হেণ্ডেল ষ্ট্ৰেছ ইজ ইম্পৰ্টেণ্ট পইচা ইনকাম কৰাটো ডাঙৰ কথা নহয় হাউ ইউ হেণ্ডেল দ্য ইনকাম ইজ ভেৰি ইম্পৰ্টেণ্ট পইচা আহিছে মোৰ হাতলৈ কিন্তু মই ৰাখিব পৰা নাই মোৰো সেনেকুৱাই হয় নাজানো ছেভিংছ নাথাকে তুমি বিপদ হ'ব তোমাৰ চ' পইচা ইনকাম কৰাতকৈ আগে আমি শিকিব লাগে হাউ টু ছেভ মানি how to manage money the money management so this is life মোৰ অভিজ্ঞতাৰ পৰা তোমাক আজি এইখিনি কথাই ক'লো আপোনাৰ অভিজ্ঞতা তেতিয়াহ'লে বহুত বেছি ডাঙৰ মই কোনো মানুহৰ পৰা এনেকুৱা হেৰি শুনা নাই আজিলৈকে তুমি আমি যেতিয়া আকৌ লগ পাম নেক্সট আমি আৰু ধুনীয়া কথা পাতিম তেতিয়ালৈকে তোমালৈ মোৰ ঢেৰ শুভেচ্ছা থাকিল আপুনি ফ্ৰী থাকিলে মোক মাজে মাজে সময় দিব হয়তো আমি সেইদিনা কেমেৰা অফ থাকিব কিন্তু আমি হ'লেও কথা পাতিম হ'ব আমি কথা পাতিম আৰু সুন্দৰভাৱে কৰিম মোৰ এটা ছেগমেণ্ট থাকে লাষ্টত আমি প্লেণ্টেশ্যন এটা কৰোঁ আজি এনে যদি তোমাৰ জেগাটো ভাল আছিলে কিন্তু ইয়াত গছ পুলি ৰুবলৈ দিগদাৰ হ'ব এতিয়া আমাৰ আপোনাক গাড়ীত দি দিওঁ মোৰ গাড়ীত দি দিয়া মোৰ ল'ৰাজনে ৰুই পেলাই ধুনীয়াকৈ এইটো কি গছ হয় বকুল ডাঙৰ গছ আজি আমি বকুল তলতে ইয়াতে লগ পাম গতিকে মই ইয়াতেই ৰুৱাই দিম
ইয়াতে ৰুৱাই দিব চিত্ৰমতে ৰুৱাই দিম বকুলৰ তলত তুমি যদি ভিডিঅ' পৰা কৰি ল'ব পাৰা মই আমাৰ ল'ৰাটোক দি পেলাই ৰুৱাই দিম বকুলৰ তলতে আচ্ছা ঠিক আছে ওকে নহলে মোৰ কেম্পাছত ৰুৱাই দিব পাৰো আপোনাৰ কেম্পাছত পায় ইয়াত অলৰেডি বকুল আছে এখিনি বকুল তল বুলি এডাল বকুল হেৰি ৰুৱা আমাৰ মৰমৰ শিল্পী অকুদা বিজয় শংকৰ তেখেতে নিজ হাতেৰে ৰুৱাই এডাল বকুল আৰু এই বকুলৰ তলতে আমি সদায় লগ হওঁ আৰু আমি বকুল তল বুলি কওঁ সেই জেগা আৰু এক মিনিট মই আপোনাক এটা কথা সুধিম বুলি ভাবিছিলো এইটো থাকি গ'ল সেইটো হ'ল অলপতে মই পাঞ্জল হকিয়া ছাৰৰ লগত এটা কৰিছো এপিছড এনেকুৱা তেওঁৰ মানে এনেকুৱা এটা খং এই এড বিলাক যে কৰিছে এই বিমল গুটখাৰ যে এডটোক লৈ তেওঁ অলপমান বেছি এগ্ৰেছিভ হৈ কৈ যায় কথা কৈ থাকোতে বাৰু তো বহুত এইটো আপুনি কেনেদৰে চাই এই মানুহজনে প্ৰাঞ্জল দাজন শুদ্ধ অন্তৰৰ মানুহ এগ্ৰেছন আছে তেওঁৰ লাইফ টুৱাৰ্ডছ লাইফ সমাজখনৰ প্ৰতি অত্যাধিক দায়বদ্ধ সাংঘাতিক দায়বদ্ধ মানুহ নিজ হাতেৰে গৈ কৰে কিছুমান কাম তেওঁ নিজে মদৰ ঘাটি ভাঙিছে কিবা কৰিছে চেলিউট টু হিজ থট প্ৰচেছ কিন্তু মই কি ভাবো জানানে মানে আজি এজন অভিনেতাৰ কামটো কি তেওঁ এটা প্ৰডাক্ট প্ৰমোট কৰে দেট ইজ হিজ প্ৰফেশ্যন মই মানো যে তেওঁ গুটকাৰ এডটো নকৰিলেও হয় কাৰণ মই নকৰোঁ মই বহুত আগতে এই কথাটো কৈ দিছিলোঁ যে মই প্ৰয়োজন হ'লে মই কণ্ডমৰ এড কৰিম কিন্তু মই মদৰ এড নকৰোঁ গতিকে মই আজিলৈকে মদৰ এড কেতিয়াও কৰা নাই মোৰ বহুত ডাঙৰ ডাঙৰ অফাৰো আহিছিলে মদৰ কোম্পানী কিন্তু মই নাই কৰা এটা দায়বদ্ধ ময়ো মানে দায়বদ্ধভাৱে ময়ো চলোঁ মোৰ জীৱনটোত কিন্তু সেইটোৰ কাৰণে মই তেওঁলোকক গালি পাৰা একো লাভ নাই কিয় কাৰণ আল্টিমেটলি এণ্ড অফ দ্য ডে ইটছ মানি গেইম কাৰণ তেওঁলোকে সেইবিলাক কৰে কাৰণে আজি তেওঁলোকৰ অসুখ হওঁতে তেওঁলোকে সাহায্য বিচাৰিবলগীয়া নহয় কিন্তু আমাৰ মানুহখিনি আমি মৰালিটিটো এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওঁ এনেকুৱা এটা আমি কৰি পেলাওঁ যেন এতিয়াতো ৰিচেণ্টলি এটা খুব কথা ওলাই আছে নহয় যে সেইবিলাক মানুহে অভিনেতা কিন্তু তেওঁলোক শিল্পী নহয় ইটছ ৰং থট প্ৰচেছ কিয় ৰং প্ৰচেছ জানে শিল্পকৰ্মৰ লগত যিয়ে জড়িত তেওঁ শিল্পী বুলিয়েই কয় তেওঁ মানুহ হিচাপে ভাল মানুহ হিচাপে বেয়া হ'ব পাৰে কিন্তু তেওঁ মানুহ হিচাপে বেয়া হ'লে যে তেওঁ শিল্পীয়েই নহ'ব এই কথাটো বৰ ঠেক মনৰ চিন্তা আচলতে মই ডাঙৰ ভুল এটা কাৰণ শিল্পকৰ্মৰ লগত যিয়ে জড়িত বেয়া হ'ব সি বেয়া বুলি তাক স্বীকৃতি দিব মানুহে তাক বেয়া পাব তাক গালি পাৰিব সি অভিনয় কৰিলেও তাক মানুহে গালি পাৰে কিন্তু অভিনয় এটা শিল্পটো শিল্পকৰ্মৰ লগত যি জড়িত সি শিল্পী হয় আৰু সেইকাৰণে এনেকুৱা হ'ব নালাগে যে কলা সংস্কৃতি বা আমাৰ ধৰোহৰ হিচাপে আমি যিবোৰ কথা ভাবোঁ সেইবোৰ এটা চৰাই নহয় যে সি অকল শিল্পীৰ চুলিত বাহ কৰি থাকে গতিকে শিল্পী এজনৰ নিজৰ জীৱনৰ প্ৰতি তেওঁৰ এটা লিবাৰ্টি থাকে তেওঁৰ পাৰ্চনেল লিবাৰ্টি এটা থাকে তেওঁ ইচ্ছা কৰিলে তেওঁ সেইধৰণে চলিব পাৰে তেওঁ যি ধৰণে চলিব তাৰ ফলস্বৰূপে তেওঁ যি পাবলগীয়া আছে পাব তেওঁ যদি বেয়া কাম কৰে তেওঁক মানে গালি পাৰিব তেওঁ যদি ভাল কাম কৰে তেওঁক মানে ভাল পাব কিন্তু মই তাক ডিক্টেট কৰাটো মই উচিত বুলি নাভাবোঁ যে মই তাক ডিক্টেট নকৰোঁ তেওঁ নিজে ডিচিশ্যন লৈছে তেওঁ কৰিছে তাৰ কাৰণে তেওঁ গালিও খাইছে চবৰ পৰা হয় নহয় তাত মই ক'বলগীয়া মোৰ একো কথা নাই মই নকৰোঁ সেইটো মই জানো আই উইল নট ডু ইট ঠিক আছে ভাল লাগিল ৰবিদা বহুতখিনি কথা এতিয়া কথা আৰু ওলাই গৈ আছে কিন্তু আজি নকৰোঁ আমি আৰু এদিন লাগিলে এপিছড এটা কৰিম পিছত এইটো আপোনাক দিলোঁ বকুল ফুলৰ থেংক ইউ মইতো ল'লোঁ তোমালৈ শুভেচ্ছা থাকিল মই জীৱনটো ভাল হওক চব ফালৰ পৰা তুমি খুব পজিটিভ হৈ থাকা আৰু মনটো বেয়া নকৰিবা আৰু আপোনাৰ এই হোল্ডাৰটো এতিয়া আপোনাৰ গাড়ীত দি দিওঁ আটাইলে বহুত বহুত ধন্যবাদ মোক ভাল পোৱা মানুহখিনিৰ কাৰণে আটাই চাই থাকক জিমি চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ অ'কে এইটো এতিয়া খুলি ৰবিদাৰ গাড়ীত দি দিওঁ আজি ৰবিদাৰ এইটোৰে এইটো কেনেকৈ হেৰি কৰে আপোনাৰ চিষ্টেমটো অলপমান বেলেগ আহি গ'ল এইটো ৰবিদাৰ গাড়ীত আছিলে সেইটো আমি খুলি আনি আজি মোৰ গাড়ীত ফিট কৰি পেলাই কৰিছোঁ ইয়াত ধৰি ভেকুৱাম থাকে না মই ৰবিদাৰ গাড়ীত দি দিওঁ থেংক ইউ জিমি অ'কে জ্যোতি চিত্ৰবনৰ কেম্পাছত আহি আমাৰ আজিৰ এপিছডটো শেষ কৰিলোঁ অফবিট ট্ৰেভেলৰ ৰবিদাৰ সৈতে বহুত কথা পাতিলোঁ মোৰ এনেকুৱা এইকেইদিন প্ৰব্লেম চলি আছে নিজৰ লাইফৰ লগত সেইকাৰণে আপোনালোকক এই অৰুণদাৰ পাতকেইটাই যোৱা মাহটো পঠাইছোঁ মই নতুন এপিছড শ্বুট কৰিব পৰা নাই এনেকুৱা এটা পৰিস্থিতিৰ পৰা মই নিজকে উদ্ধাৰ কৰিছোঁ তাৰপিছত মই প্ৰথম এপিছডটোৱে যে ৰবিদাৰ লগত কৰিব পাৰিছোঁ বা ৰবিদাৰ লগত সেইখিনি কথা মই পাতিব পাৰিছোঁ এইটো মোৰ কাৰণে এটা বিৰাট ভাল লগা কথা আৰু বাটতে দেখিলে আপোনালোকে কিমান কি প্ৰব্লেম হ'ল ৰবিদাৰ গাড়ীৰ মোবাইল হোল্ডাৰ আনি পেলাই ইয়াত আইফোন ফিট কৰিলোঁ তেনেকৈ কৰিলোঁ তথাপি তেওঁৰ ওচৰত প্ৰত্যেকটো চলিউশ্যন আছে কিন্তু মোৰ এইটো বিৰাট ভাল লাগিলে আজিৰ এপিছডটো বহুতেই ব্যতিক্ৰম হৈছে এনেকুৱা কথা মই কাৰো লগত পতা নাই এনেকুৱা মানুহৰ কথা মই কাৰোৰ পৰা শুনিও পোৱা নাই আজিলৈকে গতিকে ৰবিদাৰ লগত আৰু এপিছড আহিব কেতিয়াবা চাব কিন্তু এইটো মই পাৰ্ট নহয় এইটো এপিছড আজি এইটোৱে শেষ কেতিয়াবা আকৌ এমাহ দুমাহ পিছত লাগিলে আকৌ এটা ৰবিদাৰ লগত আহিব এনেকুৱা কথা আৰু শুনিবলৈ পাব গতিকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ চাই থাকিব অফবিট ট্ৰেভেল লগতে মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamZeemi মোৰ ইউজাৰ নেম তাত আপোনালোকে আকৌ ৰবিদাৰ নিচিনাকৈ ৰবিদাকটো বহুত ৰিকুৱেষ্ট আহিছে ৰবিদাৰ নামটো আৰু নেক্সট আপোনালোকে কাক বিচাৰে তাত
ৰিকুৱেষ্ট কৰিলেই হ'ল। থেংক ইউ, চাই থাকিব অফবিট ট্ৰেভেল।